আজি বিশ্ব দিব্যাংগ দিৱস। দিব্যাংগ দিৱসৰ এই পবিত্ৰ ক্ষণত মই প্ৰত্যেকজন দিব্যাংগ তথা স্পেচিয়েল চাইল্ডক মোৰ ফালৰ পৰা আৰোহণৰ ফালৰ পৰা শুভকামনা জনাইছোঁ। 1992 চনৰ পৰাই আজি এই দিনটোতে আমি বিশ্ব প্ৰতিবন্ধী দিৱস বা বিশ্ব দিব্যাংগ দিৱস পালন কৰি আহিছোঁ। বিশ্ব প্ৰতিবন্ধী দিৱস পালনৰ অৰ্থই হ'ল বিশেষ প্ৰয়োজন সম্পন্ন যিসকল শিশু তেওঁলোকৰ সৰ্বাংগীন শিক্ষা আৰু সমাজৰ পৰা যি অন্ধতা সেই অন্ধতা দূৰ কৰাৰ বাবে সজাগতা সৃষ্টি কৰা। পৃথিৱীত এনে বহু শিশু জন্ম হয় যিসকলৰ অংগত বিভিন্ন প্ৰকাৰৰ খুঁত থাকে, যেনে অক্ষমতা, প্ৰতিবন্ধকতা, দৃষ্টিহীন, ক্ষীণ দৃষ্টি বুলি কয়, শ্ৰৱণ বাধাগ্ৰস্ত, কথন বাধাগ্ৰস্ত, অংগ সঞ্চালনৰ বাধাগ্ৰস্ত, মগজুৰ পক্ষাঘাত, অটিজিম, শিকন অক্ষমতা, একাধিক বাধাগ্ৰস্ত এনেধৰণৰ থাকে। পূৰ্বতে এনে শিশু জন্ম হ'লে সমাজে সহজভাৱে ল'ব পৰা নাছিলে। তেনে শিশু বা তেওঁলোকৰ পেৰেণ্টছকো, অভিভাৱককো সহজভাৱে ল'ব পৰা নাছিলে। তেনেকুৱা শিশু এনেকুৱাকৈ ভাবিছিলে যে বিভিন্ন কাৰণত তেওঁলোক হয়তো কিবা পাপৰ ফলতহে পৃথিৱীলৈ আহিছে। কিন্তু সময়ৰ সলনি হৈছে আৰু সময়ৰ গতি সলনি হোৱাৰ লগে লগে আজিকালি আমি যিসকল আমাৰ বিশেষভাৱে সক্ষম শিশু, তেওঁলোকৰ যি যোগ্যতা বা তেওঁলোকৰ যি ক্ষমতা আমি যেতিয়া প্ৰেক্টিকেলি দেখোঁ, প্ৰেক্টিকেলি পাওঁ, আমাৰ সাধাৰণ শিশু বা তেওঁলোকৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে বুলি আমি নাভাবোঁ। যোৱাকালিও আমি গুৱাহাটীৰ দৃষ্টিহীন বিদ্যালয়ত গৈছিলোঁ। তাতে যিসকল শিশুৱে বক্তৃতা দিছিলে বা আপোনাৰ গীত পৰিৱেশন কৰিছিলে, তেওঁলোকক দেখি তেওঁলোকৰ এটা ঈশ্বৰ প্ৰদত্ত বস্তু এটা আছে, তেওঁলোকৰ ভিতৰত ঐশ্বৰিক শক্তি এটা আছে আৰু তেওঁলোক আমাতকৈ তাৰমানে আন শিশুৰ তুলনাত তেওঁলোক মানসিকভাৱে বিৰাটেই সবল আৰু যাৰ কাৰণে তেওঁলোক এনেকৈ জীয়াই আছে বা আগবাঢ়ি গৈ আছে। মই সেই শিশুসকলক এটা কথাই ক'ম যে পৃথিৱীত কৰিব নোৱাৰা কাম একো নাই। মানুহে কেৱল মানসিকভাৱে নিজকে শক্তিশালী বুলি ভাবিব লাগিব। আৰু আৰোহণেই হওক বা আমি আন অনুষ্ঠানেই আজি দিব্যাংগ দিৱস পালন কৰিছোঁ, কিন্তু সেই দিব্যাংগসকলৰ কাৰণে এটা দিৱসেই কিয়? আমি আমাৰ সন্তানকতো সদায় মৰম কৰোঁ, নহয় জানো? সেইসকল সন্তানৰ ওচৰত যদি আমি মাজে মাজে যাওঁ, তেওঁলোকে যি ভাল পায়, ভাল লগা কবিতা আবৃত্তি কৰিয়ে ভাল পাওক বা গীত গায়ে ভাল পায়, তেওঁলোকৰ ওচৰত যদি আমি অকণমান যাওঁ, আমি মৰমৰ মাত এষাৰ দিওঁ, তাতেই তেওঁলোকে সৰগ ঢুকি পায়। মই যদি আপোনালোকক আৰু এটা উদাহৰণৰ কথা ক'ব যাওঁ, তাৰে জমিন পৰ যিখন চিনেমা, সেইখন চিনেমাত শিক্ষকৰ ৰোলটো এই যে আমি যিসকল দিব্যাংগ সন্তানসকলক যিসকল শিক্ষকে পঢ়াই শুনাই বা তেওঁলোকক আন শিক্ষাসমূহ দিয়ে বা গীত মাত কথাই যিখিনি শিকায়, সেই শিক্ষকসকলো ভগৱানৰ দৰে। সেই তাৰে জমিন পৰ যিখন চিনেমাখনত আপোনাৰ শিক্ষকগৰাকীৰ মৰমতে সেই ঈশান নামৰ যিটো কেৰেক্টাৰ আছিলে, আপোনালোকে হয়তো চাইছে ঈশান নামৰ যিটো কেৰেক্টাৰ, ঈশান নামৰ কেৰেক্টাৰটোৱে এখন বেলেগ পৃথিৱী দেখা পাইছিলে আৰু ভৱিষ্যতৰ নিজে কিবা এটা কৰিব পাৰিব বুলি এটা সুসন্ধান পাইছিলে। আৰু দুটামান উদাহৰণ যাৰ কথা শুনিলে হয়তো আমাৰ যিসকল দিব্যাংগ তেওঁলোকে অকণমান প্ৰেৰণা পাব। 20 শতিকাৰ অন্যতম শ্ৰেষ্ঠতম ৰাজনীতিক আছিলে তেওঁ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্ট। তেখেতে পংগুত্বৰ কাৰণে উৰেটো জীৱন হুইল চেয়াৰতে তেখেতৰ ৰাজ্যকাল চলাইছিল। বধিৰ শ্ৰৱণ শক্তি শূন্য হৈও বিথোভেন নামৰ যিগৰাকী বিশ্বৰ এগৰাকী প্ৰসিদ্ধ সংগীত শিল্পী, প্ৰকৃতিৰ বিনন্দীয়া ৰূপত মুগ্ধ হৈ শতাধিক তেখেতে কালজয়ী কবিতা ৰচনা কৰা বিশ্বৰ অন্যতম তেওঁ শ্ৰেষ্ঠ কবি। গীতিকাৰ মিল্টনো আছিলে এজন দৃষ্টিহীন। আৰু এটা উদাহৰণ দাঙি ধৰিছোঁ, 4 বছৰ বয়সতে পলিঅ' আৰু টাইফয়েড ৰোগত আক্ৰান্ত হয় পৃথিৱীত ভৰি থ'বলৈ অপৰাগ উইলমা ৰুডল্ফ নামৰ আমেৰিকান ছোৱালীজনীয়ে 1960 চনৰ অলিম্পিক দৌৰ প্ৰতিযোগিতাত 3টাকৈ স্বৰ্ণপদক দখল কৰিছিল। অৱশেষত মই এটাই কওঁ, বিশ্বৰ বুকুত প্ৰতিবন্ধকতাক নেওচি সাফল্যৰ শিখৰত যিসকল দিব্যাংগই শিখৰত আগবাঢ়ি গৈছে, তেওঁলোকে দোপে আৰোহণ কৰক, আগবাঢ়ি যাওক, তেওঁলোক সদায় হাঁহি থাকক আৰু আমি তেওঁলোকৰ প্ৰেৰণা হ'ব নালাগে, তেওঁলোক আমাৰ প্ৰেৰণা হৈ থাকক। তেওঁলোকৰ পৰা আমাৰ নৱপ্ৰজন্ম বা আমাৰ সন্তানসকলে প্ৰেৰণা পাওক।
তাকে মই আশা কৰিছোঁ, তাকে আশা কৰি পেলাই আজি দিব্যাংগ দিৱসৰ সকলোকে শুভকামনা জনাইছোঁ।